তো গাইজ আজি মানে ৰাতিপুৱাই ওলাই আহিলোঁ মানে ভাবিলোঁ ৰাতিপুৱা গাঁৱৰ পৰিৱেশটো অলপ দেখাওঁ বুলি সেইকাৰণে ওলাই আহিলোঁ তো বলক চাওঁ। আৰু গাইজ ইয়াৰ বেলেগ কাম নাই, ইয়াৰ ৰাতিপুৱা হ'লে মানে তাৰো হেৰিকেইডাল চাই কাম মানে কিবা খেতি কৰিছে সেই চাই কাম। আৰু এতিয়া ঘৰত গুচি আহিলোঁ আৰু ঘৰত আহি কিনে ৰাতিপুৱা চাহ তাহ খাই কিনে অলপ দেৰিকৈ মানে মায়ে ক'লে ভাতকেইটা খাই লওঁ, সেইকাৰণে ভাবিলোঁ ভাতকেইটা খাই লওঁ গৰমতে আৰু সেইকাৰণে ভাতকেইটা খাই ল'লোঁ। আৰু ভাতকেইটা খাই কেনে কাৰণে গাইজ আজি মানে ভাবিলোঁ আৰু খানা খাই দিওঁ, আজি যিহেতু শুক্ৰবাৰ সেইকাৰণে বহি গ'লোঁ পুৰা খানাত এফালে দাদাই ৰান্ধি আছে আৰু অলপমান দেৰিকৈ আমাৰ আঞ্জা ভাতো ৰেডি হৈ গ'ল আৰু ইয়াৰ লং ভিডিঅ'টা মই চেনেলত